বঙাইগাঁও জিলাৰ জয়গোবা থানাৰ অন্তৰ্গত হেলাবাকৰি নেশ্যনেল হাইৱেৰ মাজত বাইকে খুন্দাত দুজনকৈ মানুহ আহত, এজন মানুহ আহত আৰু এজন একবাৰে ওৱান স্পট ডেথ। আমি এইমাত্ৰ দেখুৱাই আছোঁ, এইটো আমাৰ জয়গোবা থানাৰ অন্তৰ্গত বঙাইগাঁও জিলাৰ জয়গোবা থানাৰ অন্তৰ্গত হেলাবাকৰি ওৱান স্পট ডেথ নেশ্যনেল হাইৱেৰ ওপৰত ওৱান স্পট ডেথ। আমি দেখুৱাই আছোঁ, আমাৰ কেমেৰামেনে আগলৈ আহিব। ওৱান স্পট ডেথ এতিয়ালৈকে ক'ৰ মানুহ নামনি এতিয়ালৈকে কোনো এড্ৰেছ পোৱা যোৱা নাই। গতিকে আমি ওৱান ৰিপৰ্ট গ্ৰাউণ্ডৰ পৰা নিউজখন দেখুৱাই আছে। এইটো বঙাইগাঁও জিলাৰ জয়গোবা থানাৰ অন্তৰ্গত হেলাবাকৰি নেশ্যনেল হাইৱেৰ মাজত। ট্ৰাক নাম্বাৰটা মধুর ভাই সাংবাদিক আছে গাড়ী তাৰ পৰা আহিছে মানে মুখামুখি হ'ব লাগিব। লেফ্ট চাইডৰ পৰা অভাৰটেক হ'ব। না গো এটা বয়ে পাঠা দিলাম ওটা বাস ওটা বাস মটৰ চাইকেলৰ ওপৰত এজন মানুহ বৃহত্তমভাৱে আহত আৰু ওৱান স্পট ডেথ হৈছে। আমি গ্ৰাউণ্ড ৰিপৰ্ট দেখুৱাই আছোঁ। এইটো গ্ৰাউণ্ডৰ পৰা গ্ৰাউণ্ড ৰিপৰ্ট দেখুৱাই আছোঁ। এইটো একবাৰ ওৱান স্পট ডেথ বঙাইগাঁও জিলাৰ জয়গোবা থানাৰ অন্তৰ্গত নেশ্যনেল হাইৱেত মটৰ চাইকেলৰ খুন্দাত এজন আহত আৰু এজন ওৱান স্পট ডেথ। তাৰমানে এনেকে গাইছে গাড়ী তাৰ পৰা আহিছে মানে মুখামুখি হ'ব লাগিব। লেফট সাইডৰ পৰা ওভাৰটেক হ'ব। গাড়িতে কিছু নাই, হ্যান্ডেল মেন্ডেল কিছু নাই। কারণ কি ভাইজার ভাইজার মার গেছে ভাইজার না না হ্যান্ডেল তো পুরো গেলে প্যানেল নেই ভাইজার গাড়ি পাংচার হয়ে গেছে স্প্লেন্ডার বাইকে স্প্লেন্ডার বাইক দুটো গাড়িটা ছিল না ট্ৰাকৰ দ্বাৰা এক্সিডেণ্টটো হৈছিল। ট্ৰাকটো ইতিমধ্যে আমাৰ জয়গোবা থানাৰ প্ৰশাসনে ধৰিছে। ট্ৰাকটো খুন্দা মাৰি পলাই গৈছিল। আমাৰ জয়গোবা থানাৰ প্ৰশাসনে সেই ট্ৰাকটোক ইতিমধ্যে ধৰিছে। এতিয়া কথা এইখিনি হ'ল যে কোন জেগাৰ মানুহটো এতিয়ালৈকে আমি ইয়াত কোনো গাড়ী নাম্বাৰটো দিব লাগিছিল। মানুহজনৰ এড্ৰেছটো এতিয়ালৈকে পোৱা নাই। এতিয়া আমাৰ গাড়ী নাম্বাৰটো দিব লাগে। একেবাৰে এই সাইডে ওরে মানুহ তদন্ত কৰি ৰাস্তাখন কেমনে কৰিব মানে বঙাইগাঁও জিলাৰ এইফালে তো দুনিয়ার বাঙালি মানুষ এসপি দেখাল বাঙালি মানুষ মুখটা গাড়ী নাম্বারটা কই দিলে ভালো হবে। আচ্ছা করে ফটো ফটো নাম তো বাইছে প্রদীপ মালো এড্রেস থাকে বঙাইগাঁও ডিস্ট্রিক্ট না গাড়ি গাড়িতে আরসি দিয়ে
ট্রাক নাম্বারটা